Praise the Lord. প্ৰভুৰ গৌৰৱ হোক। আহক আমি ঈশ্বৰৰ বাইকলৈ যোৱাৰ আগতে এটি ৱৰ্শ্বিপ সংগেৰে আমি প্ৰভুৰ আৰাধনা আৰু প্ৰশংসা কৰোঁ হওক। কিয়নো প্ৰভুৰ বাইকত কৈছে যোহন 4:23 আৰু 24 পদত, যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে ভজনা কৰিব, এই কাল আহিছে। ঈশ্বৰে আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে। আহক প্ৰিয়সকল, আমি একেলগতে আত্মাৰে আৰু সত্যৰে আমি ঈশ্বৰৰ ভজনা কৰোঁ হওক। Thank you, Jesus. Hallelujah. Hallelujah. Hey, amar sorogo toka pitri tumar na pujoniyo যেনেকৈ স্বৰ্গ তেনেকৈ পৃথিৱীতো তোমাৰ নাম পূজনীয় হে আমাৰ স্বৰ্গ থকা পিতৃ তোমাৰ নাম পূজনীয় যেনেকৈ স্বৰ্গ তেনেকৈ পৃথিৱীতো তোমাৰ নাম পূজনীয় তোমাৰ নাম পূজনীয় তোমাৰ নাম পূজনীয় যেনেকৈ স্বৰ্গ তেনেকৈ পৃথিৱীতো তোমাৰ নাম পূজনীয় যেনেকৈ স্বৰ্গ তেনেকৈ পৃথিৱীতো তোমাৰ নাম পূজনীয় Hey, amar sorogo toka pitri tumar naam pujoniyo যেনেকৈ স্বৰ্গ তেনেকৈ পৃথিৱীতো তোমাৰ নাম পূজনীয় যেনেকৈ স্বৰ্গ তেনেকৈ পৃথিৱীতো তোমাৰ নাম পূজনীয় তোমাৰ নাম পূজনীয় হে আমাৰ অতি দয়ালু পিতৃ ঈশ্বৰ জীৱা, আমি আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ মহান আৰু পবিত্ৰ নামত। আপোনাৰ গৌৰৱ আৰু প্ৰশংসা হওক প্ৰভু। আপোনাৰ বাইকত কৈছে আত্মাৰে আৰু সত্যৰে ভজনা কৰাবিলাকক আপুনি বিচাৰি আছে। প্ৰভু, আপুনি আমাক আশীৰ্বাদ কৰক, পবিত্ৰ আত্মাৰে আপুনি আমাক সহায় কৰক। আমি সকলোৱে যেন আত্মাৰে আৰু সত্যৰে আপোনাৰ ভজনা কৰিব পাৰিম। এইখিনি সময় আমি আপোনাৰ বাক্য শুনিম প্ৰভু। আপুনি আমাক সকলোকে সহায় কৰক। আপোনাৰ বাক্যৰ কথাবিলাক যাতে আমি বুজি পাওঁ আৰু এই সকলোবিলাক আমি পালন কৰিব পাৰিম। পিতৃ ঈশ্বৰ জীৱা, আপুনি আমাক শুনিবলৈ প্ৰভু কাম আৰু আমাৰ হৃদয়ৰ আমাৰ অন্তৰৰ যি দুৱাৰ আপুনি খুলি দিয়ক প্ৰভু। এইখিনি সময় আমি আপোনাৰ উপস্থিতিত আহিছোঁ প্ৰভু। আমি অযোগ্য ব্যক্তি, আপুনি আমাক সকলোকে যোগ্যতা দিয়ক আৰু আপোনাৰ
যি কালবাৰীৰ কোচত বৈ যোৱা তেজেৰে আপুনি আমাক ধুই দিয়ক, সুচি আৰু পবিত্ৰ কৰক। ধন্য হওক আপোনাৰ পবিত্ৰ নাম যুগে যুগে। সকলোবিলাক নিবেদন আপোনাৰ হাতত ঘূৰাই দি ত্ৰাতা যীশুৰ নামতে এই প্ৰাৰ্থনা বিচাৰিলোঁ। আমিন। নমস্কাৰ, মই জোচেফ হাও, ইভেঞ্জেলিষ্ট, যোৰহাট বাপ্টিষ্ট চাৰ্চ। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে চালাম জনাই আছো। আৰু আজি পবিত্ৰ বাইবেলৰ পৰা এটি বিষয়ৰ ওপৰত অধ্যয়ন কৰিব লৈছো। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক এই বাক্য অধ্যয়নৰ যোগেদি। আহক আমি আজিৰ যি শাস্ত্ৰ বাক্য সেয়া আমি পাঠ কৰোঁ হওক। আৰু সেয়ে আপোনালোকে পাব মাৰ্কে লিখা শুভবাৰ্তা 4 অধ্যায় 35 পদৰ পৰা 41 পদলৈকে। বিষয়টো হৈছে প্ৰভু যীশুৱে ধুমুহা বতাহ শান্ত কৰা। গতিকে আহক এইখিনি সময় মই পাঠ কৰোঁ, আমি সকলোৱে মনোযোগ দি যেন আমি শুনো। মাৰ্ক 4 অধ্যায় 35 পদৰ পৰা। সেইদিনা গধূলি হলত তেওঁলোকক ক'লে, আমি সিপাৰলৈ যাওঁ হওক। তেতিয়া তেওঁলোকে লোকসমূহক এৰি থৈ তেওঁ নাৱত যেনেকৈ আছিল তেনেকৈয়ে তেওঁক লগত লৈ গ'ল, আৰু আন আন নাও তেওঁৰ লগত আছিল। পাছে বৰ ধুমুহা বতাহ হলত ঢৌৰ কোবত নাওখন পানীৰে পূৰ হবলৈ ধৰিলে। তেতিয়া তেওঁ নাৱৰ গুৰিফালে গাৰুত মূৰ দি টোপনিতে আছিল। তাতে তেওঁলোকে তেওঁক জগাই ক'লে, সেই গুৰু, আমি যে মৰো, ইয়ালৈ আপুনি চিন্তা নকৰেনে? তেতিয়া তেওঁ উঠি বতাহক দবিয়ালে আৰু সাগৰকো ক'লে, শান্ত হৈ থিৰে থাক। তাতে বতাহ গুচিল আৰু অতি শান্ত হল। তেতিয়া তেওঁ তেওঁলোকক ক'লে, তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাইনে? তাতে তেওঁলোকে অতিশয় ভয় পায় ইজনে ইজনক ক'লে, এওঁনো কোন? বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। পবিত্ৰ শাস্ত্ৰ বাক্য পাঠ কৰাৰ যোগেদি আমি সকলোৱে বুজিব পাৰিছো যে প্ৰভু যীশু খ্ৰীষ্টই এদিন নিজৰ শিষ্যবিলাকক লৈ এখন সাগৰ পাৰ হৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিলে। আৰু শিষ্যবিলাকে যীশুৰ আজ্ঞা পালন কৰি যীশুৰ সৈতে যাবলৈ তেওঁলোকে সিদ্ধান্ত ললে আৰু তেওঁলোকেও যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে যাত্ৰা কৰি গৈ থকা অৱস্থাত সাগৰৰ মাজত এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হল। এই কথা আমি সকলোৱে জানো। তেওঁলোকে হয়তো কেতিয়াও ভাবা নাছিলে, তেওঁলোকে কেতিয়াও আশা কৰা নাছিলে যে এটা ডাঙৰ বিপদৰ সন্মুখীন তেওঁলোকে হ'ব লাগিব। কিন্তু হঠাতে তেওঁলোকৰ জীৱনত এই প্ৰত্যাহ্বান নামি আহিলে, এই বিপদ নামি আহিলে, আৰু সেয়ে হৈছে ধুমুহা বতাহ। শিষ্যবিলাকে দেখিছিলে সাগৰৰ চাৰিওফালে বৰ বৰ ধুমুহা বতাহ, আৰু তেওঁলোকৰ নাওখনত পানী সোমাবলৈ আৰম্ভ হৈছিলে। তেওঁলোকে দেখিছিলে চাৰিওফালে কেৱল ধুমুহা বতাহ, আৰু ক্ৰমান্বয়ে তেওঁলোকৰ নাওখন পানীৰে পূৰ হবলৈ আৰম্ভ হৈছিলে। আৰু এই সকলোবিলাক প্ৰত্যক্ষ কৰি তেওঁলোকে চিন্তিত হৈছিলে, আৰু তেওঁলোকে ভাবিছিলে এতিয়া আমাৰ কি হ'ব। তেওঁলোকে ভয় আৰু আতংকত হয়তো ভুগিবলগীয়া হৈছিলে, আৰু তেওঁলোকে সকলোৱে হয়তো মৃত্যুৰ ভয়ত তেওঁলোকে ভুগিছিলে। আৰু পবিত্ৰ বাইবেলত আমি দেখা পাওঁ, আপোনালোকে যদি চাই 38 পদ, ইয়াতে দেখা পাব প্ৰভু যীশু খ্ৰীষ্টই নাৱৰ আনটো ফালে অৰ্থাৎ গুৰি ফালে গাৰুত মূৰ দি তেওঁ টোপনিত আছিল। শিষ্যবিলাকে হয়তো চাৰিওফালৰ পৰিস্থিতি দেখি তেওঁলোকে ভাবিবলৈ বাধ্য হৈছিলে, এতিয়া বাচিবলৈ একো উপায় নাই, আমি সকলোৱে মৃত্যু মুখত পৰিব লাগিব। কেৱল মৃত্যুহে তেওঁলোকে দেখা পাইছিলে। কিন্তু জীৱন দেউতাজন যে তেওঁলোকৰ লগতে আছে এই কথা হয়তো তেওঁলোকে পাহৰি গৈছিলে। যিজনৰ হাতত সকলো সমস্যাৰ সমাধান, তেওঁ যে তেওঁলোকৰ লগতে আছে এই কথা হয়তো তেওঁলোকে পাহৰি গৈছিলে। তেওঁলোকে প্ৰভু যীশুৰ ওচৰত গৈ যীশুক টোপনিৰ পৰা জগাই তেওঁলোকে যীশুক ক'বলৈ আৰম্ভ কৰিলে, হে গুৰু, আমি যে মৰো, ইয়ালৈ আপুনি চিন্তা নকৰেনে? হে গুৰু, আমি যে মৰো, ইয়ালৈ আপুনি চিন্তা নকৰেনে? কিন্তু প্ৰভু যীশুৱে যে সকলোৰে বাবে চিন্তা কৰে এই কথা হয়তো তেওঁলোকে পাহৰি গৈছিলে। প্ৰভু যীশুৱে
ৰোগী দুখীসকলৰ কাৰণে চিন্তা কৰে। প্ৰভু যীশুৱে সকলো অভাৱী লোকবিলাকৰ কাৰণে চিন্তা কৰে। প্ৰভু যীশুৱে সকলো পাপী লোকবিলাকৰ কাৰণে চিন্তা কৰে। প্ৰভু যীশুৱে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত থকা লোকবিলাকৰ কাৰণে চিন্তা কৰে। কাৰণ পবিত্ৰ বাইবেল 1 পিতৰ 5:7 দেখা পাওঁ, বাইকৈ কৈছে, তোমালোকৰ সকলো চিন্তাৰ ভাৰ মোৰ ওপৰত দিয়া, কিয়নো মই তোমালোকৰ কাৰণে চিন্তা কৰো। হয় প্ৰিয়সকল, তেওঁ আমাৰ প্ৰত্যেকজনৰ কাৰণে চিন্তা কৰে। আৰু এই কথা হয়তো শিষ্যবিলাকে পাহৰি গৈছিলে। তাৰ পাছতে প্ৰভু যীশুৱে উঠি তেওঁ বতাহক দবিয়ালে আৰু সাগৰক ক'লে, শান্ত হৈ থিৰে থাক, আৰু কথা মতে কাৰ্য। প্ৰভু যীশুৰ আজ্ঞা বতাহে আৰু সাগৰেও মানিলে, আৰু ইমিডিয়েটলি সকলো পৰিস্থিতি শান্ত হ'ল। শিষ্যবিলাকে চাৰিওফালে দেখিলে ধুমুহা বতাহ শান্ত হ'ল, আৰু তেওঁলোকে মনতে হয়তো শান্তি লাভ কৰিছিলে, তেওঁলোকে নিৰাপদ অনুভৱ কৰিছিলে। আৰু এই সকলোবিলাক সম্ভৱ হৈছিলে কেৱল প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি। আৰু সেয়েহে পবিত্ৰ বাইবেলত কৈছে, তেওঁৰ হাতত একো অসম্ভৱ নাই। নাথিং ইজ ইম্পচিবল ফৰ গড, এভৰিথিং উইল বি পচিবল ফৰ গড। প্ৰভু যীশুৰ হাতত সকলোবিলাক সম্ভৱ। তেওঁ যদি আপোনাৰ লগত থাকে, তেতিয়াহ'লে আপোনাৰ ভয় কৰিবলৈ একো নাই। পবিত্ৰ বাইবেলত কৈছে, তেওঁ যদি আমাৰ সপক্ষে, তেতিয়াহ'লে আমাৰ বিপক্ষে কোন থিয় হ'ব পাৰে? প্ৰেইজ দ্য লৰ্ড। তেওঁ যদি আপোনাৰ লগত থাকে, তেতিয়াহ'লে আপোনাৰ এগেইনষ্টত কোন থিয় হ'ব পাৰে? ঈশ্বৰ আপোনাৰ সহায় হ'ব। অলপ পাছতে প্ৰভু যীশুৱে শিষ্যবিলাকক প্ৰশ্ন কৰিলে, তোমালোকে কিয় ভয়াতুৰ হৈছা? তোমালোকৰ বিশ্বাস ক'ত? কিয় তোমালোকে ভয়াতুৰ হৈছা? তোমালোকৰ বিশ্বাস ক'ত? তোমালোকৰ বিশ্বাস ইমান দুৰ্বল কিয়? অৰ্থাৎ প্ৰভু যীশুৱে তেওঁবিলাকক ক'বলৈ হয়তো ইচ্ছা কৰিছিলে, ইমান দিনৰ পৰা তোমালোকে মোৰ লগত আছা, অত দিনৰ পৰা তোমালোকে মোৰ লগত আছা, কিন্তু এতিয়ালৈকে তোমালোকৰ বিশ্বাস কিয় দুৰ্বল? এতিয়ালৈকে তোমালোকৰ ফেইথ কিয় উইক? কিয় তোমালোকে বিশ্বাসত ষ্ট্ৰং হ'ব পৰা নাই, বলৱান হ'ব পৰা নাই? কিয় তোমালোকে দুৰ্বলী? তেতিয়া শিষ্যবিলাকে ইজনে আনজনক ক'লে, এওঁনো কোন, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ এটা আচৰিত কাৰ্য, ঈশ্বৰৰ এটা অলৌকিক কাৰ্য ইয়াতে আমি দেখা পাইছো। আৰু শিষ্যবিলাকে ইজনে সিজনক কৈছে, এওঁনো কোন, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। হয় প্ৰিয়সকল, বতাহ আৰু সাগৰেও তেওঁৰ কথা এইকাৰণে মানে, কাৰণ তেওঁ হৈছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। তেওঁৱে হৈছে সকলোৰে গৰাকী, তেওঁ সকলোতে বিৰাজমান। প্ৰেইজ দ্য লৰ্ড। এই ঘটনাটোৰ যোগেদি আপুনি কি বুজি পালে বাৰু প্ৰিয়সকল? আজি মই বুজি পোৱা কথাটো হৈছে, আমি যিখন পৃথিৱীত বসবাস কৰি আছো, এই পৃথিৱীখন হৈছে এখন সাগৰৰ নিচিনা, এখন সমুদ্ৰৰ নিচিনা, আৰু আমাৰ জীৱন যাত্ৰা চলি আছে। আমি নাজানো আমাৰ জীৱনত আমি কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আমি নাজানো আমাৰ জীৱনত আমি কিমান সমস্যাৰ সন্মুখীন হ'ব লাগিব, কিমান ঘাত প্ৰতিঘাত আমাৰ জীৱনত আহিব পাৰে। আমি নাজানো কিমান চেলেঞ্জেছ বিলাক আমি ফেচ কৰিব লাগিব, আমি নাজানো। যি ধৰণে আজি 2020 বৰ্ষত গোটেই বিশ্বই COVID-19 কৰোনা ভাইৰাছৰ সন্মুখীন হৈছে, আৰু আজিৰ দিনত গোটেই বিশ্বত মৃত্যু আৰু আতংকৰ পৰিস্থিতি হৈছে। দেশ বিদেশত কত যে মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে। আজি প্ৰত্যেকজন মানুহে এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছে। আমি জানো সকলোৱে ছচিয়েল ডিষ্টেন্স পালন কৰি আছে, মুখত মাস্ক পিন্ধি আছে, বাৰে বাৰে হাতখন ধুই আছে, আৰু গভৰ্ণমেণ্টে হওক, মেডিকেল চায়েন্সে হওক, তেওঁবিলাকো চেষ্টা কৰি আছে কেনেকৈ এই মহামাৰী ৰোগৰ পৰা ৰক্ষা পাব পাৰি। নিশ্চয় আমি বিশ্বাস কৰোঁ আৰু আশা কৰোঁ অতি সোনকালে এই মহামাৰী ৰোগৰ পৰা আমি উদ্ধাৰ পাম। ঈশ্বৰ সকলোকে সহায় কৰক। পবিত্ৰ বাইবেল লোকে লিখা শুভবাৰ্তা 21:35 আৰু 36 পদত কৈছে, পৃথিৱীত ঘটিবলগীয়া ঘটনাবিলাকৰ পৰা ৰক্ষা পাবলৈ কেৱল মাত্ৰ এটাই উপায়, আৰু সেয়ে হৈছে প্ৰেয়াৰ, প্ৰাৰ্থনা। সকলো বিপদৰ পৰা, সকলো মহামাৰীৰ পৰা, সকলো সমস্যাৰ পৰা, সকলো অশান্তিৰ পৰা ৰক্ষা পাবলৈ কেৱল এটাই উপায়, সেইটো হৈছে প্ৰেয়াৰ, প্ৰাৰ্থনা। আমি প্ৰাৰ্থনাৰ যোগেদি আমি সকলোবিলাক আমি জয় কৰিব পাৰিম। আমি প্ৰাৰ্থনাত আমি পৰ দি থাকিব লাগিব, আমি ঈশ্বৰৰ লগত সম্বন্ধ ৰাখি আমি চলিব লাগিব। তেতিয়া আমি এটা ভিক্টৰিয়াছ লাইফ আমি অতিবাহিত কৰিব পাৰিম। প্ৰিয়সকল, আহক
আমি প্ৰভু যীশুৰ সন্তান হয়, গতিকে আমাৰ বিশ্বাস বলৱান নে আমাৰ বিশ্বাস দুৰ্বল, আমি সকলোৱে চিন্তা কৰোঁ হওক। আমি যদি আমাৰ বিশ্বাসত যদি আমি ষ্ট্ৰং, আমাৰ বিশ্বাসত যদি আমি বলৱান, তেতিয়া সকলো চেলেঞ্জেছ আমি ফেচ কৰিব পাৰিম, সকলো প্ৰত্যাহ্বান আমি সন্মুখীন হ'ব পাৰিম, আমি অভাৰকাম কৰিব পাৰিম। ঈশ্বৰৰ বাক্যত কৈছে, জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, ময়ে জগতক জয় কৰিলো। আৰু জগতক জয় কৰিব পৰা যি শক্তি, সেই শক্তি প্ৰভু যীশুৰ হাতত আছে। তেওঁ আপোনাক আৰু মোক প্ৰদান কৰিব। গতিকে আমি সকলো সময় আমি বিশ্বাসত বলৱান হ'বলৈ যেন আমি চেষ্টা কৰোঁ। আমি সকলো সময়ত আমি আত্মিকভাৱে আমি বলৱান হ'বলৈ যেন আমি চেষ্টা কৰোঁ। আমি সকলো সময়ত ঈশ্বৰৰ ওপৰত ভৰসা আৰু বিশ্বাস ৰাখিবলৈ যেন আমি চেষ্টা কৰোঁ। যিকোনো পৰিস্থিতি আমাৰ জীৱনত নাহক কিয়, যিকোনো প্ৰত্যাহ্বান আমাৰ জীৱনত আহিলেও যেন ঈশ্বৰৰ পৰা আমাক আঁতৰাই লৈ নাযায়, আমি যেন ঈশ্বৰৰ পৰা আঁতৰি নাযাওঁ। সকলো সময়ত আমি ঈশ্বৰৰ উইটনেছ হৈ, আমি ঈশ্বৰৰ সাক্ষী হৈ এই জগতত যেন আমি আগুৱাই যাব পাৰোঁ। প্ৰিয়সকল, ঈশ্বৰ আপোনাৰ আৰু মোৰ লগত সদায় আছে। আমি ঈশ্বৰৰ লগত আছো নে নাই? আমি ঈশ্বৰৰ গ্ৰহণযোগ্য জীৱন যাপন কৰিছো নে নাই? আমি মাৰ্ক 5:1 দেখা পাইছো, প্ৰভু যীশুখ্ৰীষ্ট আৰু তেওঁৰ শিষ্যবিলাকে নিৰাপদে তেওঁলোকে সাগৰ পাৰ হৈ গেৰাছেনিয়াবিলাকৰ দেশ পালে। তেওঁলোকে নিৰাপদে এই সকলো বিপদ তেওঁলোকে জয় কৰি তেওঁলোকে বেলেগ এখন দেশত প্ৰৱেশ কৰিলে। হয় প্ৰিয়সকল, ঈশ্বৰে আমাৰ নিমিত্তেও যি দেশ ৰেডি কৰি ৰাখিছে, সেয়ে হৈছে স্বৰ্গ ৰাজ্য। আৰু সেই ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ আমি যেন সকলো সময় এটা জয়যুক্ত জীৱন যাপন কৰি আমি চলিবলৈ আমি চেষ্টা কৰোঁ হওক। ঈশ্বৰে আমাক সকলোকে সহায় কৰিব। ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ পৰিয়াল, আপোনালোকৰ ওচৰ পাজৰে থকা সকলোকে প্ৰভুৱে পবিত্ৰ আত্মাৰ শক্তিৰে পৰিচালনা দান কৰক। আজি এই পবিত্ৰ বাক্যৰ যোগেদি আমি দুই এটা কথা আমি আলোচনা কৰিলো। ঈশ্বৰ আমাৰ সকলোৰে সহায় হওক। ধন্যবাদ। থেংক ইউ। গড ব্লেছ ইউ।